দুৰ্ঘটনা সংঘটিত হোৱাৰ আগতে অভিনেতা উৎপল দাস আৰু অভিনেত্ৰী নন্দিনী কাশ্যপৰ এটা হৃদয় কঁপি যোৱা ভিডিঅ' বৰ্তমান ভাইৰেল হৈ পৰিছে তেওঁলোকৰ এই ভিডিঅ'টো। পিছে কি আছে এই ভিডিঅ'টোত সম্পূৰ্ণকৈ চাব। জনপ্ৰিয় অভিনেতা উৎপল দাস আৰু অভিনেত্ৰী নন্দিনী কাশ্যপে দুৰ্ঘটনা সংঘটিত হোৱাৰ আগতে কিদৰে মঞ্চত নৃত্য কৰিছিল আপোনালোকে দেখিছেনে? আজি কেইদিনমানৰ আগতে উৎপল দাস আৰু নন্দিনী কাশ্যপে এনেদৰে নৃত্য কৰি থাকোঁতেই মঞ্চৰ পৰা পিছলি পৰি দুয়োজনেৰে এখন এখনকৈ হাত ভাঙিছিল। অভিনেতা উৎপল দাসৰ বাওঁ হাতখন ভাঙিছিল আৰু অভিনেত্ৰী নন্দিনী কাশ্যপৰ সোঁ হাতখন ভাঙিছিল। আপোনালোকেতো ইতিমধ্যে গম পাইছে তেওঁলোকৰ এই অঘটনটোৰ কথা। কিন্তু তেওঁলোকৰ এই অঘটন হোৱাৰ পাছতো তেওঁলোকে কেনেকৈ নৃত্য কৰিলে আপোনালোকে দেখিলে আচৰিত হ'ব। আচলতে জীৱনটো এনেকুৱাই, জীৱন মানেই সংগ্ৰাম কৰি যাবই লাগিব। তেওঁলোকে এতিয়া হাত ভঙাৰ পাছতো থমকি ৰোৱা নাই। হাত ভঙাৰ পাছতো তেওঁলোকে মঞ্চত নৃত্য কৰি গৈছে এইদৰেই। সঁচাই বহুত ভাল লাগিছে তেওঁলোকৰ এই মানসিকতা, তেওঁলোকৰ এই সাহসিকতা। আপোনালোকৰ বাৰু কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবচোন।